এতিয়া আমি ওপৰৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিম, আপোনালোকে চাই যাব। বেজিটো মই মাজেদি উলিয়াই দিছোঁ। এতিয়া আপোনালোকে সোঁ ছাইডৰ পৰা আপোনালোকে কৰি যাব। এয়া তললৈ দিলোঁ বেজিটো। এতিয়া আকৌ এইডাল তলত আছে যে, এই তলৰডালেদি কৰিব লাগিব। এইডাল ওপৰত আছে, গতিকে এইডাল তল পেলাই দিব লাগিব। এইডাল উচি এনেকৈ যাব, এই দুডাল। এয়া দেখিলে নহয়। এতিয়া এই দুটাৰ পৰা এই দুটা আহিব ঘৰ। এইডাল তল পৰি আছে, গতিকে এইডাল ওপৰলৈ উঠাই দিম। এইটো বস্তু, এই দুডাল উঠাই দিলোঁ। এডালকৈ উঠাই দেখুৱাইছোঁ বাৰু। ওপৰৰ কুটাডাল খুব ঢিলাকৈ দিব, টান খালে বেয়া হ'ব। এয়া বহুত ঢিলাকৈ দিয়া হৈছে। তাৰপিছত এইডালৰ তলেদি আকৌ নিলোঁ আগৰ দৰে। এতিয়া এইডালৰ দি আকৌ এইডালৰ তলেদিও নিলোঁ। তলৰডাল ওপৰত উঠাই দিব লাগে। চিলাইটো একেবাৰে সহজ। এয়া তলৰডাল ওপৰলৈ উঠাই দিলোঁ। এতিয়া এইটো চুকৰ পৰা মই এতিয়া এইটো কৰ্ণাৰলৈ যাম। এয়া তলত পৰি আছে এইডালো তলত পৰি আছে, গতিকে দুইডাল ওপৰত উঠাই দিলোঁ। এতিয়া এইডাল আকৌ আগৰ দৰেই একেই। এতিয়া এইটো চুকৰ পৰা মই এইডাল তলত পৰি আছে, এই দুডাল ওপৰত আছে কাৰণে এইডাল উঠাই দিম। দেখিলে এইটো হ'ল। এতিয়া এইটো কৰ্ণাৰ কৰিব লাগিব। একেদৰে পাক খাইছে। ৰছীডাল যিহেতু ইয়াত এইটো চিলাইত বৰ দীঘলকৈ ল'ব লাগে, নহ'লে মাজত গাঁঠি পৰে। একেদৰে আপোনালোকে কৰি গ'লেই হ'ল। এতিয়া এটা ছাইডৰ পৰাহে হ'ব এইটো। এটা ভৰ্তি কৰি আনিব আপুনি নোৱাৰে। এতিয়া এইটো ওলাই আহিব, এইটো চুকলে। এয়া তলৰডাল ওপৰলৈ উঠাই আহি থাকিলেই হ'ল। এইডাল উঠাই দিম। এয়া এনেকৈ ঢিলাকৈ দিব। আকৌ এইটো কৰ্ণাৰলৈ আহিলে দেখিছে নহয়, ৰছীডাল আহিয়ে থাকিব ওপৰে। একেধৰণে চব কৰিলেই হ'ল। চব তলত পৰাকেইডাল ওপৰলৈ উঠাই দিছোঁ। তলত পৰাবোৰ ওপৰত উঠাই দিছোঁ। এইডাল তলত পৰি আছে, এইডাল উঠাই দিলোঁ। দি পেলাই একেবাৰে এইডাল উঠালোগৈ। যিহেতু এইটো বেজি এতিয়া এইটো কৰ্ণাৰলৈ আহিব, এইটো আনিবলৈ হ'লে এইপিনলৈ আনিলোঁ। একেধৰণে তলত পৰাকেইডাল ওপৰত উঠাই দিলেই হ'ল। এয়া মোৰ কাপোৰযোৰ হৈ গ'ল কৰি পেলাই। আপোনালোকে কেনেকুৱা লাগে মোক জনাবচোন। কমপ্লিট হোৱা নাই কাপোৰযোৰ। মোৰ আজি দেখাব মন গ'ল কাপোৰযোৰ আপোনালোকক, সেইটো কাৰণে কৰি দেখালোঁ চিলাইটো। আপোনালোকেও যদি কৰিছে মোক দেখাব, আৰু কাপোৰযোৰ কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব।